हेलो फ्रेंड्स वेलकम टू माय चैनल और बहुत दिन पिछत आहिलो मोबाइलर कोम्पानीबिलाके जेनेके हिहतर नतुन नतुन प्रडाक्टসমূह लॉन्च কৰি আছে ঠিক তেনেদৰে পৰিবহন বিভাগেও হিহতৰ ৰুলসমূহ চেঞ্জ কৰি আছে তো এতিয়া আপুনি যদি লাইসেন্স নহকে গাড়ী চলায় তেতিয়াহলে আপোনাৰ ৫০০০ টকা জৰিমনা দিব লগা হ'ব পাৰে তো এতিয়া কথা হল আপুনি এই ৫০০০ টকা দি লাইসেন্স বনাব নে হিহতক জৰিমনা দিব তো আজিৰ ভিডিঅ'ত আলোচনা কৰিম এই লাইসেন্সৰ সম্পূৰ্ণ কাহিনী কত কি কৰিব লাগে সব কম তো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক তো দেৰি নকৰি ব্লগ আৰম্ভ কৰোঁ। এট ফাৰ্ষ্ট কৰিব লাগিব আমাৰ অনলাইন এপ্লাই আৰু ইয়াৰ বাবে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই ক্ৰম ব্ৰাউজাৰত আপোনাক দেখুৱাই দিম আৰু তাতে গৈ আপুনি সাৰ্চ কৰিব sarathi.poribahon.gov.in এইটো অফিচিয়েল ৱেবছাইট হয় পৰিবহন বিভাগৰ আৰু সাৰ্চ কৰাৰ পিছত আপুনি এনেকুৱা এটা অপশ্যন পাব ইয়াতে আপুনি চাব এনেকুৱা এটা অপশ্যন পাব ইয়াতে দুটা অপশ্যন পাব এটা হ'ল ভেহিকল ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড সাৰ্ভিস আৰু দ্বিতীয়টো হ'ব ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিস তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপুনি ষ্টেট সিলেক্ট কৰিব লাগিব মই আসাম সিলেক্ট কৰিম আপুনি কৰি ল'ব ইয়াতে সব ষ্টেট দিয়া আছে আপুনি অনলাইন এপ্লাই অপশ্যন পাব তাতে ক্লিক কৰাৰ পিছত প্ৰথমতে কৰিব লাগিব লাৰ্নাৰ লাইসেন্সৰ এপ্লাই আৰু লাৰ্নাৰ লাইসেন্সৰ এপ্লাই কৰাৰ পিছত যেতিয়া আপুনি লাৰ্নাৰ লাইসেন্স পাব তাৰ পিছত আপুনি গাড়ী চলাব হ'ব 6 মান্থ ইয়াৰ ভ্যালিডিটি থাকিব যেতিয়া আপুনি লাৰ্নাৰ পাব তাৰ পিছত হে আপুনি 1 মান্থ পিছতহে আপুনি ড্ৰাইভিং লাইসেন্সৰ এপ্লাই কৰিব পাৰিব তো কেনেকৈ কৰিব লাগে মই আপোনাক দেখুৱাই দিম আপুনি তো মোবাইলৰ স্ক্ৰিনত লৈ যাও ইয়াতে আপোনাক দেখুৱাই দিম তো বলক আৰম্ভ ইয়াতে যদি আপুনি ৰিফিউজি বা ফৰেনাৰ হয় তেতিয়াহ'লে এইটো সিলেক্ট কৰি ল'ব আৰু যদি ফিজিক্যালি চ্যালেঞ্জ থাকে সিলেক্ট কৰি ল'ব আৰু যদি আপোনাৰ লাইসেন্স থাকে তেতিয়াহ'লে আপুনি লাইসেন্স নম্বৰটো দিব লাগিব আৰু যদি নাথাকে তেতিয়াহ'লে ওপৰটো সিলেক্ট কৰিব তো এতিয়া আমি সাবমিট কৰি দিম দিয়াৰ পিছত ৰ'ব নেটৱৰ্ক অলপ শ্ল' আছে তো এতিয়া ষ্টেট সিলেক্ট কৰিব লাগিব আসাম কৰি লৈছোঁ আৰ টি অফিচ মোৰ ধুবুৰী ইয়াতে কোডটো দিয়া থাকিব লগতে AS 17 ইয়াতে নাম লিখিব লাগিব নাম ফুল নেম ফাৰ্স্ট নেম লিখিব লাগিব আৰু লাষ্ট নেম মিডল নেম লিখিব লাগিব মোৰ ফাৰ্স্ট নেম সুবা আৰু লাষ্ট নেম খান এইটো দিছোঁ আৰু আপোনাৰ ড্ৰাইভিং লাইসেন্সত আপুনি আপোনাৰ দেউতাকৰ নাম ৰাখিব নে মাকৰ নাম ৰাখিব দেউতাকৰ ৰাখিব মই দেউতাকৰ ৰাখিম আৰু ইয়াতে দিছোঁ ফাৰ্স্ট নেম আৰু লাষ্ট নেম এইটো আছিলে খান আৰু ইয়াতে জেন্ডাৰ মেল নে ফিমেল এইটো সিলেক্ট কৰিব লাগিব কৰি লৈছোঁ আৰু লগতে ডেট অফ বাৰ্থটো আপুনি দি দিব আসলে এইটো ফৰ্ম ভুল হয় মোৰ ভুল হৈছে সব দেখাই দিছে ইয়াতে ড্ৰেছ দিব লাগিব এতিয়া ল'ব এনে ল'ব এজটো ল'ব 28 ইয়াৰ্ছ তাৰপিছত আপুনি জন্ম ক'ত হৈছে প্লেচ অফ বাৰ্থ মোৰ ইয়াতে হৈছে মই দি দিছোঁ তাৰপিছত বাকীবিলাক আপুনি 8 পাছ নে 12 পাছ মই 12 পাছ দিছোঁ ব্লাড গ্ৰুপ দিব আপুনি মোৰ বি পজিটিভ আৰু ইয়াতে ইমেইল নম্বৰটো দি দিব মোৰ এইটো ইমেইল নম্বৰ আছে আৰু মোবাইল নম্বৰ দিব আৰু আইডেন্টিফিকেশন মাৰ্ক আপোনাৰ যদি থাকে দিব মোৰ এটা আছে ওয়ান মোল অন আফাৰ লিফ মানে মোৰ লিফৰ ওপৰত এটা তিল আছে দিছোঁ আৰু 2 নম্বৰ আৰু এটা আছে যদি দিব লাগে তেতিয়া দিব মোৰ আৰু নালাগে এতিয়া ষ্টেটটো ইয়াতে সিলেক্ট কৰি ল'ব আসাম তাৰপিছত ইয়াতে সাৰ্কেলটো কৰি লোৱাৰ পিছতে আপুনি ইয়াতে ভিলেজটো পাই যাব বিচাৰি ইয়াতে থাকিব ভিলেজটো আপুনি বিলেক এনে দিব নাৰেল ফাৰ্ষ্ট ফ্লোৰ ইয়াত ঘৰ নম্বৰ হাউচ নম্বৰ দিব লাগিব পিন কোড এইটো পিন কোড আৰু পাৰ্মানেন্ট এড্ৰেছ কপি কৰি দিব ইয়াত কপি কৰি দিলে আগৰটো আহি যাব কপি টু পাৰ্মানেন্ট এড্ৰেছ তৰখিনি এনে লৈ ল'ব আৰু ইয়াৰ পিছত আপুনি ইয়াতে উইথ গিয়াৰ উইদাউট গিয়াৰ কোনটো লাগে মোক উইথ গিয়াৰ লাগে তাৰপিছত ইয়াত সিলেক্ট কৰিব এইটো কৰি দিয়াৰ পিছত ইয়াতে লাইসেন্স থাকে দি দিব আৰু যদি নাথাকে দিব নালাগে আৰু এটা অপশ্যন এইটো দিব লাগিব আই এম উইলিং টু ডোনেট মাই অৰ্গানছ ইন কেছ অফ এক্সিডেণ্ট এইটো টিক মাৰ্ক দিব লাগিব তাৰপিছত আপুনি সাবমিট কৰি দিব ওকে এইটো ভালকৈ পঢ়ি ল'ব কি কৈছে ইয়াতে মই বাৰু সময় নাই কৰিবই
চক লৈ লৈছে, ছাবমিট হৈ গৈছে। এতিয়া চাব পাৰিব PDF-টো কেনেকুৱা হ'ল। আৰু এইটো PDF ডাউনলোড কৰি আপুনি ইয়াতে মেডিকেল ফিটনেছটো ইয়াতে ল'ব পাৰিব, নাইবা আপুনি RTO অফিচত গৈ তাতে ফৰ্ম আছে পোৱা যায়, 20 টকা ল'ব, তাৰ পৰা আপুনি এইটো ফিল আপ কৰি দিলে হৈ যাব। চাওক এতিয়া মই নেক্সট মাৰিম, কাৰণ আৰু ফিল আপ কৰিব লাগিব, বাকী বহুত কিবা আছে। এতিয়া এপ্লিকেশ্যনটো হৈ গ'ল। এতিয়া এপ্লিকেশ্যন নাম্বাৰটো আহি গৈছে আৰু ডেট অফ বাৰ্থটো আহি গৈছে। ইয়াতে আপুনি নোট কৰি ৰাখি দিব, আৰু আপোনাৰ মোবাইল নাম্বাৰটো যিটো মোবাইল নাম্বাৰ দিব তাতে মেছেজ যাব। অলৰেডি মোৰ আহিছে। ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে আপুনি বুজি নাপাব, তাৰপিছত আকৌ প্ৰব্লেম হৈ যাব। তো চাই থাকক। এতিয়া ছাবমিট কৰিম আমি। এতিয়া ডকুমেণ্টছ আপলোড ফাৰ্ষ্টটো কমপ্লিট হৈ গ'ল। ছাবমিট। আকৌ ছাবমিট দিম, অ'কে কৰিম। কৰাৰ পিছত এড ডকুমেণ্টছ এজ প্ৰুফ আপুনি আধাৰ কাৰ্ড, পাছপৰ্ট, ডেট অফ বাৰ্থ এইবিলাক দিব পাৰিব, ট্ৰান্সফাৰ চাৰ্টিফিকেট। মই আধাৰ কাৰ্ড দিম, আৰু ডকুমেণ্টছ নম্বৰটো আপুনি কি কৰিব, আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব। দিয়াৰ পিছত আপুনি PDF-টো এনেকৈ বনাব। চাওক ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে ইয়াতে যে কেনেকৈ বনাব লাগে, বা আপোনাৰ ডকুমেণ্টছটো কেনেকৈ আনি আপুনি ৰাখিব, ৰিনেম কৰিব লাগিব, যাতে ইয়াত এই কেৰেক্টাৰ্ছবিলাক নাথাকে। তলত যিবিলাক কেৰেক্টাৰ্ছ দিব, তেতিয়া বেলেগ এটা কৰি দিওঁ। এড্ৰেছ প্ৰুফটো ভোটাৰ আইডি কাৰ্ড দিলে হ'ব। ইয়াত ডকুমেণ্টছ নম্বৰটো দিব, যিটো FX নম্বৰ থাকে, বেলেগ থাকে। তাৰপিছত ইয়াৰ পৰা ডকুমেণ্টছটো লোৱাৰ পিছত আপলোড মাৰি দিব। আপলোড মাৰি দিয়াৰ পিছত যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আকৌ ইয়াতে আহিব পাৰি, আপুনি কৰিব পাৰিব আপলোড ডকুমেণ্টছ। ইয়াতে ওপৰতো ক্লিক কৰি আপলোড ডকুমেণ্টছ স্ক্ৰীন ইমেজ এইটো কৰাৰ পিছত আপুনি ইয়াৰ পৰাও কৰিব পাৰিব। মোৰ প্ৰব্লেম দিছিল, যাৰ কাৰণে আকৌ ঘূৰি ফোনটোত আহি গৈছোঁ। ইয়াৰ পৰাও আপুনি কৰিব পাৰে, বহুত টাইম হৈ গৈছে না। তো ইয়াতে এপ্লিকেশ্যন নম্বৰটো দিব, আৰু ডেট অফ বাৰ্থটো দিয়াৰ পিছত আকৌ অপেন হ'ব। যদি কিবা কাৰণত আপোনাৰ মোবাইলৰ বা নেটৱৰ্কৰ প্ৰব্লেম যদি নহয়, তেতিয়াহ'লে আপুনি আকৌ ফোনটোত আহি ডকুমেণ্টছ আপলোড তাত গৈ ইয়াতে এনেকৈ নাম্বাৰ দি, ডেট অফ বাৰ্থ দি, এপ্লিকেশ্যন নাম্বাৰ দি, ডেট অফ বাৰ্থ দি ছাবমিট মাৰিলে আহি যাব। আগৰ নিচিনাকৈ আপুনি কৰিব পাৰিব। ইয়াতে অ'কে কৰি দিম। অ'কে কৰা দিয়াৰ পিছত ইয়াতে আকৌ অপশ্যনটো আহি যাব, ডকুমেণ্টছ, এড্ৰেছ প্ৰুফ ইয়াতে দিব, ভোটাৰ আইডি কাৰ্ড ইয়াতে মই দি আছোঁ, আপুনি কি দিব নাজানো। ইয়াত বহুত কেইটা অপশ্যন আছে, আৰু ইয়াতে FX নাম্বাৰ যিটো আছে এইটো দিব ভোটাৰ আইডি কাৰ্ডৰ ওপৰত। আৰু ডকুমেণ্টছটো আপলোড কৰি দিছোঁ। ভোটাৰ আইডি কেনেকৈ লিখিছোঁ দেখা পাইছে, আমি আপলোড কৰিছোঁ। এই কেৰেক্টাৰবিলাক যাতে তলত দিয়া, এই কেৰেক্টাৰসমূহ তলত ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনাক। আৰু তাৰপিছত এতিয়া কনফাৰ্ম কৰি দিম। কনফাৰ্ম কৰি দিয়াৰ পিছত ডকুমেণ্টছটো আপলোড হৈ যাব। চাওক এই দুটা ডকুমেণ্টছ আপলোড হৈ গ'ল, আধাৰ কাৰ্ড আৰু কিটো। তাৰপিছত আপুনি ফৰ্ম 1 মেডিকেল ফিটনেছ যিটো আছে, ফৰ্ম 1টো ছাবমিট কৰা দিয়াৰ পিছত আপোনাৰ ডকুমেণ্টছখিনি কমপ্লিট হৈ যাব। কমপ্লিট হৈ যোৱাৰ পিছত কেনেকুৱা হ'ব চাওক। আৰু তাৰপিছত আপুনি যাব স্লট বুকিং, অৰ্থাৎ আপুনি কোনটো ডেটত কোনদিনা আপুনি এক্সাম দিব। আপুনি কেলেণ্ডাৰ তাৰ পৰা আপুনি বাছনি ল'ব পাৰে। কেলেণ্ডাৰ তাত থাকিব, তাৰ পৰা আপুনি কোনটো ডেটত আপুনি মানে RTO অফিচত গৈ যাব পাৰিব, সেইটো ডেট আপোনাৰ ইচ্ছা অনুযায়ী আপুনি ল'ব পাৰিব। তো এইটো কমপ্লিট হোৱা নাই, মেডিকেল ফিটনেছটো আপলোড দিব লাগিব। এনেকৈ আপুনি দি দিব। মই মানে ভিডিঅ'টো বেছি লম্বা হৈ আছে, যাৰ কাৰণে ইমান বস্তু মই ইনক্লুড কৰিব পৰা নাই। তাৰপিছত স্লট বুকিং কৰি ল'ব ইয়াৰ পৰা এনেকৈ। ইয়াতে অ'কে কৰিব। অ'কে কৰাৰ দিয়াৰ পিছত আপুনি তাতে এপ্লিকেশ্যন ডেট অফ বাৰ্থ দিব, তাৰপিছত আপুনি কৰিব পাৰিব এনেকৈ। আৰু ফি পে'মেণ্টটো আপুনি তেনেকৈ দিব পাৰিব। তো আজিলৈকে এইখিনি, পিছলৈ আহিছোঁ DL এপ্লাই কেনেকৈ কৰিব লাগে, তাৰপিছত এপ্লিকেশ্যন কিবা কাৰণত ভুল হ'লে কেনেকৈ কেঞ্চেল কৰিব লাগে, চব ক'ম। আৰু কেনেকৈ লাগিল আজিৰ এই ভিডিঅ'? যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। তো
তো গুড বাই।